So guys, just মই এতিয়া মোৰ YouTube ষ্টুডিঅ'টো চাই আছিলোঁ আৰু তেতিয়া মই গম পালোঁ যে মোৰ 1300 ফলোৱাৰ্ছ কমপ্লিট হৈ গ'ল। তো এই ভিডিঅ'টো মই একো শিডিউলিং নকৰি পেলাই এতিয়াই মানে দি দিম। জাষ্ট এতিয়া বনাইছোঁ আৰু এতিয়াই মই দিম। বিকজ তাৰো এটা ৰিজন আছে। 1300 ফলোৱাৰ্ছ, ঠিকে কৈ আছোঁ ন মই 1300 ফলোৱাৰ্ছ, সিমানখিনি কৰাটো মোৰ কাৰণে বহুত ডাঙৰ কথা। যোন মানুহে মানে নতুনকৈ চেনেল ষ্টাৰ্ট কৰিছে, তেওঁলোকৰ যেতিয়া মানুহে 1 ছাবস্ক্ৰাইবাৰৰ পৰা ষ্টাৰ্ট কৰে ন, সেই মানুহখিনিয়ে আচলতে সেই কষ্টটো বুজি পায় যে 1300 বা 13,000 বা 13 লাখ যিমানেই হওক, এটা ছাবস্ক্ৰাইবাৰৰ কিমান মূল্য আছে সেইটো আপোনালোকে কণ্টেণ্ট ক্ৰিয়েটৰক সোধক। এণ্ড মই জাষ্ট বহুত দিনৰ আগত বনাইছিলোঁ, অলমষ্ট এইটো 2 বছৰ আগৰ চেনেল হয় আৰু 2 বছৰত মোৰ এনেকুৱা বহুত বেছি গেপিংছ গৈছে, যাৰ কাৰণে মানে মই কণ্টেণ্ট ফ'ল' কৰিব পৰা নাছিলোঁ। তো এনেকুৱা বহুত কিবা কিবি হৈছে। তাৰ পিছতো যে এতিয়া মই কণ্টিনিউ কৰোঁতে আপোনালোকে মোক বিশ্বাস কৰিছে যে মোৰ পৰা আৰু কিবা কিবি আপোনালোকে দেখিবলৈ পাব আৰু শিকিব। চ' তাৰ কাৰণে বহুত বেছি থেংক ইউ। আই এম অভাৰৱেলমড। 1300টো মোৰ কাৰণে এটা বহুত ডাঙৰ মাইলষ্ট'ন, কাৰণ মই জানো মই 1ৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ আৰু কণ্টিনিউ কৰি থাকিম। আপোনালোকে চাই থাকিব আৰু এইটো বছৰতে মই 1300ৰ পৰা যাতে মই 13 lakhs এটলিষ্ট পাবগৈ পাৰোঁ। তো তাৰ কাৰণে আপোনালোকেও আশীৰ্বাদ কৰিব আৰু চাই থাকিব, ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ছ' মাছ। আৰু এইটো মই ক'ব লাগে কাৰণে কোৱা নাই, আই জেনুইনলি ফিল ইট। আৰু ইমানেই ক'ব লগা আছিলে। আৰু এতিয়া বহুত বেছি ঠাণ্ডা, সেইকাৰণে দেখিছেনে একদম ৰুমৰ ভিতৰত মই লেপ লৈ বহি আছোঁ। তাৰপিছতো মানে এনেকৈ বহি আছোঁ, ইমানেই বেছি ঠাণ্ডা ইয়াত। চ' ভিডিঅ'বোৰ চাই থাকিব। ইমানেই কৈ মই আজিৰ ভিডিঅ'টো এণ্ড কৰিছোঁ আৰু কাইলৈৰ পৰা আকৌ ভিডিঅ'ছ আহি আছে বাৰু। ষ্টে টিউন।